Hey guys, welcome to back in my channel. আৰু আজি ভিডিওটি পুৰা ইন্টাৰেষ্টিং হ'ব কাৰণ আজি আমি গৈ আছো মাজুলী আৰু jorhaতৰ মাজত সংযোগী পথ নিমাতীঘাটলৈ যোৱা দিন আগত য'ত জাহাজ মানে হেৰি কি কয় ফেৰী দুৰ্ঘটনা হৈছিল সেই ঘাটলৈ গতিকে চাই থাকক আপোনালোকে আজি ভিডিওটো পুৰা ইন্টাৰেষ্টিং হ'ব আমি আগুৱাই গৈ আছোঁ মাজুলীৰ আৰু jorhaতৰ মাজৰ সংযোগী পথ নিমাতীঘাটলৈ ভিডিঅ'টো আগলৈ চাই থাকক পুৰা ইণ্টাৰেষ্টিং হ'ব আৰু আমি jorhat চহৰৰ মাজেদি অৰ্থাৎ jorhat চহৰৰ বুকুৱেদি যাত্ৰা কৰিলোঁ নিমাতীঘাটলৈ এয়া jorhat চহৰৰ মাছমজিয়া আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়াকৈ খুব ধুনীয়া চহৰ এখন আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰপূৰ এনেই jorhat চহৰক সাংস্কৃতিক চহৰ বুলি কোৱা আৰু বাইপাছ হৈ নিমাতীঘাট যোৱা এইখন ৰাস্তা আমি পাই গ'লোঁ আৰু এই ৰাস্তা হৈ আমি jorhaতৰ পৰা নিমাতীঘাটলৈ যাম প্ৰায় 10 কিলোমিটাৰ যোৱাৰ পাছতে আমি নিমাতীঘাট পাম আৰু গাঁৱলীয়া ৰাস্তা হ'লেও খুব ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰিলোঁ সৌৱা ফুটবল খেলি আছে ভাল লাগি যায় তেনেকৈ ফুটবল খেলা এই আবেলি সময়ত এই গাইজ ফাইনেলি আমি পাই গ'লোঁ আহি নিমাতীঘাট এয়া নিমাতীঘাটৰ ফেৰীঘাট আৰু ইয়াৰ পৰাই মানুহে ফেৰী ধৰি jorhat টু মাজুলী মাজুলী টু jorhatলৈ যাত্ৰা কৰে বা অসমৰ বিভিন্ন চহৰবোৰত মাজুলীৰ ৰাইজে ইয়াৰ পৰাই ফেৰী ধৰি এক বিপদসংকুল পৰিৱেশৰ মাজতে যাত্ৰা কৰে ইয়াৰ মাজতে ক'ৰবাত দলং এটা হ'ব কিন্তু ক'ত হয় নাজানো এয়া নিমাতীঘাটৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ খুব ধুনীয়া আৰু ব্ৰহ্মপুত্ৰৰ এক কুলকুলীয়া ঠাণ্ডা এটা বতাহ মাৰিছে ভাল লাগি গৈছে কিবা এটা Hey guys, finally আমি পাই গ'লোঁ নিমাতীঘাট আৰু খুব ধুনীয়া পৰিৱেশৰ মাজতে এণ্ট্ৰি কৰিলোঁ আগলৈ বোলে কিবা চৰাই ওলাই চাই আহোঁ নেকি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে শীতল বতাহৰ মাজত খুব ধুনীয়া পৰিৱেশ আৰু এয়া নিমাতীঘাটৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক আমাৰ অহা একচুৱেলি দেৰিয়ে হৈ গ'ল বহুত দেৰিকৈ আহিলোঁ আৰু এয়া নিমাতীঘাট দেখুৱাই আছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰৰ শীতল বতাহৰ মাজত ইয়াতে আহি খুব ভাল লাগিছে আৰু শীতল বতাহ এটা মাজত পাইছোঁ বেলেগ এটা অনুভৱ পিছফালে ৰিজৰ্ট বনাই থৈ দিছে নেকি আৰু নদীটোৰ সিপাৰে মাজুলী বৰ্তমান আছোঁ মই jorhatত আৰু এয়া হৈছে নিমাতীঘাট আপোনালোকক দেখুৱাই আছোঁ আৰু এই জাহাজখনতে উঠি আপোনালোকে মাজুলীলৈ যাব পাৰিব সবিলাকত মানুহে মাল বস্তু উঠাই আছে মাজুলীলৈ ৰপ্তানি আমদানি কৰিবলৈ আৰু এয়াই হৈছে নিমাতীঘাট যেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ এক্সিডেণ্টটো দেখিলোঁ তেতিয়াৰ পৰা সেই সৰু সৰু ফেৰীবিলাকত যাবলৈ ভয়ে লগা হ'ল আপোনালোকে এইবিলাকত যাব পাৰে মোৰ মতেৰে এইবিলাকত এই ডাঙৰ ডাঙৰ জাহাজবিলাকত বেছি ছিকিউৰিটি ফিল হয় মইতো গ'লে এনে ইয়াতে যাম সন্ধিয়াৰ ব্ৰহ্মপুত্ৰৰ একেবাৰে শীতল বতাহৰ মাৰিছোঁ পক্ষী চকী ওলোৱা নাই বন্ধাই
পক্ষীও ষ্ট্ৰাইক কৰি দিছে আজি এইটোত যোৱাতকৈ এইটোত যোৱাই ভাল আপোনালোকে পাৰ হ'লে এইটোতে বেছি হ'ব এইটোত কোনো গেৰাণ্টি নাই মাজত গৈ ফাঁচি গ'লে দিগদাৰে হ'ব আৰু আচলতে ক'বলৈ গ'লে সন্ধিয়া নিমাতীঘাটটো খুবেই মৰম লগা হৈ যায় আৰু এয়া সন্ধিয়া নিমাতীঘাট দেখুৱালোঁ যদি ভাল লাগে